আৰু এই চলচ্চিত্ৰখনৰ মূল বিষয়বস্তু অহা 3 মাৰ্চত বিস্ফোৰত গাভৰু নামৰ মোৰ চিনেমাখন অসমবাসী ৰাইজে উপভোগ কৰিব পাৰিব। অসমৰ প্ৰতিখন চিনেমাগৃহতেই উপলব্ধ হ'ব। গতিকে চিনেমাখন অকণমান ব্যতিক্ৰমধৰ্মী আৰু সম্পূৰ্ণ সামাজিক জীৱনৰ আধাৰত এটি শক্তিশালী সুন্দৰ কাহিনী। আৰু এই চিনেমাখনৰ যোগেদি অকল চিনেমা নহয়, নামটো যেনেকুৱা দিছপুৰত গাভৰু, নিশ্চয় দিছপুৰত গাভৰুৰ মানে তাৎপৰ্য কি উপলব্ধি কৰিব পাৰিব আৰু এটা ধুনীয়া মেছেজ পাব। গতিকে ৰাইজক মই অনুৰোধ জনাওঁ, ৰাইজে চিনেমাখন চাওক, চালে কিবা নহয় কিবা এটা বিচাৰি পাব। আৰু চিনেমাখনক লৈ মই বহুতেই আশাবাদী এইকাৰণে, চিনেমাখন ধুনীয়া ৰোমান্টিক, ছাছপেন্স, কমেডি, ট্ৰেজেডি গোটেইখিনি দিশ সাঙুৰি লোৱা হৈছে। গতিকে চিনেমাখন ৰাইজে ভাল পাব। হিৰণ্য দাস, জেফি বক্সি, ৰিমজিম শৰ্মা, ফেৰী প্ৰিয়া। আপোনাৰ প্ৰযোজনাত আৰু আগতে চলচ্চিত্ৰ নিৰ্মাণ হৈছিলে নেকি? আগত নিৰ্মাণ হৈছিল, কিন্তু মুক্তি দিব পৰা নাছিলোঁ কিছুমান কাৰিকৰী অসুবিধাত। আমাৰ দেখিছোঁ যে আৰু মোৰ আগত নয়নমণি বিহুচিতি জুবিন গাৰ্গে গাই, সেইটো ময়ে প্ৰযোজনা কৰা, মই কৰিছোঁ। চৰিত্ৰটো এইখন চলচ্চিত্ৰত মানে কি পৃথক? এই চৰিত্ৰটো অলপমান বেলেগ ধৰণৰ হয়। মোৰ বেলেগ চৰিত্ৰবিলাক কৰাতকৈ এই চৰিত্ৰটো এখন উপন্যাসৰ ওপৰত ভিত্তি কৰি পেলাই বনোৱা গৈছে ছবিখন। গতিকে এই চৰিত্ৰটো কৰোঁতে বহুত সাৱধানে কৰিব লগা হৈছিল, কাৰণ কিয় এই চৰিত্ৰটো এই উপন্যাসটোৰ লগত মিলিব লাগিব। গতিকে আমি বহুত কষ্টৰ মাজেৰে বহুত আমাৰ গোটেই টিম ৱৰ্ক, আমি গোটেই টিমটোৱে আমি কাম কৰিছোঁ। অসমে এখন ভাল ছবি উপহাৰ পাব বুলি এটা বিশ্বাস। গতিকে সকলো আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে অনুৰোধ কৰিলোঁ যাতে 3 মাৰ্চত যাতে চাই, কিবা ভুল হৈছে যদি আমাক আঙুলিয়াই দিয়ক, আমি যাতে ভৱিষ্যতে সোঁৱৰাব পাৰোঁ। দিছপুৰত গাভৰু বুলি এখন চলচ্চিত্ৰ মুক্তি লাভ কৰিব, এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা কি? মোৰ অভিজ্ঞতা খুবেই ভাল, কাৰণ নতুন এখন অসমীয়া ছবি আকৌ ৰিলিজ পাইছে, এটা বিৰাট নতুন অভিজ্ঞতা। প্ৰতিটো ছবিতে প্ৰতিটো নতুন এটা অভিজ্ঞতা থাকে। তথাপিও যদিও মোৰ পৰিচালনা, এই ছবিখনৰ আচলতে মূল বিষয়টোত আছে ৰহমান দাৰ গোটেই এখন কিতাপৰ ওপৰত ভিত্তি কৰি এই ছবিৰ কাহিনীটো, আৰু গোটেইখিনি আগুৱাই লৈ গৈছে তেখেতে। মই টেকনিকেলি হিচাপে যিমান ছাপোৰ্ট কৰিব লাগে দাদাক ছাপোৰ্ট কৰি দিছোঁ। আৰু মোৰ খুবেই ভাল লাগিছে, বিৰাট আনন্দত যে অসমীয়া ছবি এখন ৰিলিজ পাইছে। সকলো দৰ্শকে আহিব লাগে, চাব লাগে অসমীয়া ছবি। আমি ভাবোঁ যে এইখন ছবিয়ে এটা নতুন খলকনি সৃষ্টি কৰিব। অলৰেডি মানুহৰ পাব্লিচিটি হৈছে, খুবেই ভাল। আৰু মোৰ যিহেতুকে আজি প্ৰিমিয়াৰ শ্ব' আছে, অকণমান লেট হ'ল, আৰু মই বহুত আশাবাদী। প্ৰিমিয়াৰ শ্ব'ত অহাটো ডাঙৰ কথা নহয়। মই কালিলৈকে মোৰ নিজৰ ফ্ৰেণ্ড চাৰ্কেলৰ যিমান মানুহবোৰ আছে সকলোকে লৈ যাম ছবিখন চাবলৈ, যাতে আমাৰ ছবিখিনি এনেকৈ আঁকোৱালি লয় ৰাইজে, সেইটোৱে বিচাৰিছোঁ। ধন্যবাদ।